সো গাড়ীখনটো নিউট্ৰেলত আছেই। সো আপোনালোকে শুনিব পাৰিছে আইডিয়েল চাউণ্ডটো হৈছে এনেকুৱা। আগতে শুনিছেই, এতিয়া আকৌ এবাৰ দি দিছোঁ আৰু সেইটো নতুনকৈ আকৌ লগাই দিলোঁ। সো অলপমান ৰেফ কৰিলে So hey guys, good morning. So আজি প্ৰায় 9-10 দিনমানৰ পিছত ভিডিঅ' এটা বনাই আছোঁ। So আপোনালোকে চাব পাৰিছে জাষ্ট ৰাতিপুৱা হ'লহি, এতিয়া প্ৰায় 5:30 বাজিল আৰু বাইকখন উলিয়াই জাষ্ট কল ষ্টাৰ্ট দি দিলোঁ। আৰু আপোনালোকে হয়তো গম পাইছে আকৌ ষ্টক এক্সজষ্ট আহি গৈছে গাড়ীখনত। সো মানে বহুত কিবা কিবি হৈ আছে লাইফত এইখিনি সময়ত। সো আজি আপোনালোকক সকলোবোৰ কথা ক'ম। আৰু এতিয়া জাষ্ট এপিনে গৈ আহোঁ এনে সৰুকৈ। সো লেটছ গো গাইজ। So hey guys, good morning. So এতিয়া ওলাই দিলোঁ, ভাবিছোঁ এনে এপাক ৰাতিপুৱাই ঘূৰি আহোঁ আৰু নকলৈকো যাবলৈ মানে ঠাই নাই। সো গাইজ এইকেইদিন মানে ভিডিঅ' মানে এটা বনাইছিলোঁ নতুনকৈ, কিন্তু এইটো মানে সম্পূৰ্ণ নহ'ল। মানে বহুত কিবা কিবি হ'ল মানে। সো তাৰ বাবে মানে ভিডিঅ' বনাবই মন নাযায়। সো আপোনালোকেতো ছাপোৰ্ট কৰি আছে মোক, তাৰ বাবে বহুত বেছি ধন্যবাদ আপোনালোকক। সো এনেকৈ ছাপোৰ্ট কৰি থাকিব গাইজ। আৰু বাকী মানে হ'ল কি, যোৱা এসপ্তাহমানৰ ভিতৰতে এটা সৰুকৈ এক্সিডেণ্ট হ'ল। আৰু সৰুকৈ এক্সিডেণ্ট হোৱাৰ পিছতেই মানে আৰু এটা মানে দুখ পাই গ'লোঁ, মানে বাওঁ হাতখনত। সো এতিয়াও মানে বিষায় মানে অলপ, কিন্তু একো নাই, বাইক চলাব পাৰোঁ এতিয়া, অসুবিধা নাই। সো এইটোৱে আৰু। সো এতিয়া মানে আৰু লাইফত বহুত কিবা কিবি হৈ আছে। মানে ভাবি পোৱা নাই কি কৰোঁ কি নকৰোঁ। সো এইপিনে নাযাওঁ, এইপিনে চাৰিওপিনে মানুহ, এইপিনে নাযাওঁ। সো ক'ৰবালৈ যাওঁ, গৈ কিনে আপোনালোকক দেখাম মানে বাইকখনত। গাইজ আৰু বাইকখনত ষ্টক এক্সজষ্টাৰ লগাই দিলোঁ আকৌ, মানে এমাহৰ ভিতৰতেই কমপ্লিট, মানে 4বাৰকৈ খোলা মেলা কৰা হ'ল। প্ৰথম এবাৰ খুলিলোঁ, মানে AC লগোৱা আছিল। সো ACৰ পৰা ষ্টক, সো তাৰ 10-15 দিনমান পিছতেই আকৌ এবাৰ খুলি দিলোঁ ষ্টকৰ পৰা AC। আৰু
সো 4 নহয় 6 বাৰ সৰি গাইজ 6 বাৰ। সো প্ৰথমে AC আছিল 2 মাহমান আগতে। সো ACৰ পৰা লগালোঁ, নহয় সৰি প্ৰথমে AC লগোৱা আছিল, ACৰ পৰা লগালোঁ ষ্টকডাল, ষ্টকৰ পৰা আকৌ AC, তাৰপিছত আকৌ এক্সজষ্ট, তাৰপিছত এতিয়া আকৌ খুলি এতিয়া আকৌ আৰু ষ্টক এক্সজষ্ট। চ' গাইজ আহি পালোঁ সেই আগৰ ঠাইখনলৈ। চ' য'ত মানে কি মৰ্ণিং ৰাইড আৰম্ভ কৰা প্লেচখন। চ' ইয়াতে আহি পালোঁ আজি। আৰু ইয়াতে মানে কিয় ভাল লাগে, মানে প্ৰত্যেকবাৰেই মানে অহা খায় ইয়াতেই। ৰাতিপুৱা ৰাইডত আহিলে মানে ইয়াতে আহোঁ আৰু। বেলেগত যাব বিচাৰিলোঁ আজি, কিন্তু মানে নগ'লোঁ, মানে বহুতেই বেছি মানুহ। এতিয়া গৰম দিন আহি আছে না গাইজ। চ' তাৰ বাবে মানে কি ৰাতিপুৱা মানে চাৰিওপিনে মানে কেৱল মানুহে মানুহ। চ' ইয়াতে আহিলোঁ আৰু একো নাই, ইয়াত বহুতেই বেছি ভাল লাগে। বেলি এতিয়াও উঠাই নাই। চ' এইপিনে আপোনালোকে চাব পাৰে বাইকখন। চ' বাইকখনত মানে আকৌ বেক টু ষ্টক এক্সজষ্ট। চ' আপোনালোকে চাব পাৰে। চ' ষ্টক এক্সজষ্ট লগাই দিয়াৰ মানে মেইন কাৰণটো হ'ল কি, মানে আকৌ এই পুলিচ। চ' পুলিচ মানে আমাৰ এই ওচৰৰ ঠাইখিনিত মানে ইমান মানে বেছিকৈ মানে পেট্ৰলিং কৰি আছে। চ' মানে কেইজনমান মানে আছে ল'ৰা, যিসকলে মানে হয় কি এক্সজষ্ট এতিয়া মোৰো বাইকত লগোৱা আছে, কিন্তু মানে হ'ল কি সিহঁত মানে বহুতেই বেছি মানে উৎপাত দিয়ে আৰু মোতকৈ বেছি উৎপাত। চ' মানে এনে পাব্লিক প্লেচত মানে এনেবোৰ কাম কৰিলে মানে আৰু পাব্লিকেতো কমপ্লেইন কৰিবই। চ' কমপ্লেইন কৰি দিলে, আৰু কমপ্লেইন কৰাৰ ফলতেই নেকি পুলিচ মানে প্ৰায় ক'ব গ'লে দিনৰ ভাগততো সকলো সময়তে থাকেই মানে। তো চাৰিওপিনে ঘূৰি থাকে। দুদিনকৈ মানে মোকেই মানে পিছা কৰিছিল, কিন্তু নোৱাৰিলে। কিন্তু সকলো সময়ততো লাকটো লগত নাথাকিব না গাইজ। চ' সেইকাৰণে ষ্টক এক্সজষ্টডাল লগাই দিলোঁ। চ' ইয়াৰ চাউণ্ডটোতো আপোনালোকে শুনিছেই, বেয়া নহয়, ভালেই লাগে। চ' গাইজ এতিয়া মানে হ'ল কি বাইকখনত আৰু এটা কাম কৰিছোঁ। কাম মানে হ'ল কি আপোনালোকে হয়তো দেখিছিল সেই উইংলেটখন। চ' উইংলেটখন মানে খুলি ৰাখিছোঁ এতিয়া কেইদিনমানৰ কাৰণে, মানে চাইছোঁ আৰু লুকটো কেনেকুৱা আহে। আৰু বাকীতো ষ্টক এক্সজষ্টডাল লগাইছোঁৱে। আৰু কাম আছে এটা, মানে মোৰ হ'ল কি মানে পিছফালৰ যিটো ৰিয়েৰ ইণ্ডিকেটৰ দুটা আছে, সেইটো মানে চেঞ্জ কৰিব লগা হৈ আছে। চ' সেইটো ভাবিছোঁ কেইদিনমান পিছত হয়তো চেঞ্জ কৰি দিম। আৰু গাইজ মই মানে যোৱা সপ্তাহত মানে ভিডিঅ'টো বনাব বিচাৰিলোঁৱে, আধা ভিডিঅ' বনোৱা হৈছিল, কিন্তু মানে হ'ল কি এনেকুৱা মানে প্ৰব্লেম চলি আছে লাইফত। চ' একো মানে ভিডিঅ' বনাবলৈ মানে মন নাযায় ভালকৈ। চ' তাৰ বাবে আপোনালোকে বেয়া চেয়া নাপাব। চ' গাইজ আপোনালোকে ছাপোৰ্ট কৰিব অলপমান। চ' গাইজ আপোনালোকে ফ্ৰণ্টৰ লুকটো চাওক, কেনে লাগিছে মোক নিশ্চয় জনাব। আৰু এতিয়া এটা RPM দিওঁ ষ্টক এক্সজষ্টডালত। চ' গাড়ীখনটো নিউট্ৰেলত আছেই। চ' আপোনালোকে শুনিব পাৰিছে আইডিয়েল চাউণ্ডটো হৈছে এনেকুৱা। আগতে শুনিছেই, এতিয়া আকৌ এবাৰ দি দিছোঁ আৰু সেইটো নতুনকৈ আকৌ লগাই দিলোঁ। চ' অলপমান ৰেফ কৰিলে চ' গাইজ এতিয়া যাবৰ সময় হ'লহি। আজিৰ ভিডিঅ'টোত সিমান এটা আপোনালোকে হয়তো মানে স্পিডিং কৰা নাইবা ফালাফালি কৰা দেখা নাপাব বাইকত, মানে মন চন একেবাৰে ভাল নহয় গাইজ। চ' অলপমান
আকৌ সুস্থ হৈ উঠিলে আকৌ ভাল ভাল ভিডিঅ' আপোনালোকে পাই যাব। চ' এতিয়া মানে হ'ল কি আজি মানে আপোনালোকক এনে এটা আপডেট হিচাপে ভিডিঅ'টো বনাই দিলোঁ। আৰু হ'ল কি বাইকখনতো মানে কাম আছে কেইটামান সৰু সুৰা, চ' সেইকেইটাও কৰি ল'ম একেবাৰে সুস্থ হোৱাৰ পিছতেই। বাকী মানে এতিয়া মানে প্ৰে কৰি আছোঁ আৰু ভগৱানক যাতে মানে জল্দিকৈ মানে আকৌ সুস্থ হৈ উঠোঁ আৰু প্ৰব্লেমবিলাক মানে খতম হৈ যায়। চ' তাৰপিছত মানে ভালদৰে ভাল ভাল ভিডিঅ' বনাম আৰু আকৌ। চ' ৰেগুলাৰ মানে হ'বলৈ মানে বহুতেই বেছি ট্ৰাই কৰি আছোঁ। চ'